হাই এভৰিৱান মিনি ব্লগটো আৰম্ভ কৰিছোঁ ই ৰিক্সাৰ পৰা কাৰণ মই গৈ আছোঁ গুৱাহাটীলৈকে আৰু বিকি ঘৰলৈ যাব এয়া মই গুৱাহাটী আহি পাই এটা ধুনীয়া ডেক'ৰেশ্যনৰ আৰম্ভণি কৰিলোঁ এয়া ডেক'ৰেশ্যন কৰিলোঁ এয়া চাওকচোন অকল গোলাপেৰে এটা ধুনীয়াকৈ লাভ বনাইছোঁ কাৰণ আজি কাৰোবাৰ এনিভাৰ্চাৰী আৰু এইটো হৈছে এনিভাৰ্চাৰী কেক আজি সুমনে লিচাক ছাৰপ্ৰাইজ দিব আৰু তাক আনিবলৈ গৈ আছে হেপী এনিভাৰ্চাৰী ক্লাব সো এয়া হৈছে কিউট কাপল মোৰ ভিডিঅ'ত আপোনালোকে প্ৰায় দেখি থাকে আৰু ইহঁতৰ আজি এনিভাৰ্চাৰী আৰু এয়া মোৰ ফালৰ পৰা সিহঁতলৈ দুটা গিফ্ট দুজনকে দুটা ঘড়ী দিছোঁ আৰু কিমান সুখী হাঁহি দেখি গমেই পাইছে চাগে ইহঁত দুজন মোৰ কাৰণে সদায় স্পেচিয়েল কাৰণ মোৰ সুখ দুখ সকলো সময়তে দুজন মোৰ সদায় ওচৰতে থাকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন ইহঁতৰ ভাল পোৱা সদায় সজীৱ হৈ থাকে সদায় ধুনীয়া হৈ থাকে